নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আৰু নতুন বছৰ আহি আছে, তো সকলোলৈকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে সকলোৰে দিনবোৰ ভালে ভালে যাওক তাৰে কামনা কৰোঁ। আৰু এই ভিডিঅ'টো প্ৰায় 3 মাহমান আগত বনোৱা হয়। লিপচিংবিলাক মিলা নাই কিজানি, কাৰণ আগৰ ৰিয়েল ভইচটো অফ কৰি মানে এতিয়া ভইচ অভাৰ কৰি আছোঁ, তো সেইকাৰণে হয়তো লিপচিং মিলা নাই। আৰু মই গৈ আছিলোঁ শ্বৰ্ট ফিল্মখনৰ মানে শ্বুটিঙৰ কাৰণে, আৰু তাৰে মই আপোনালোকক বিহাইণ্ড দ্য চিন দেখাবলৈ চেষ্টা কৰিছিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক চাইক কৰি দিব। লগতে আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পায় তলত কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। তো চাই থাকক ভিডিঅ'টো আগলৈ। এয়া আমাৰ বন্দা আৰু আজি আমি গৈ আছোঁ বৰ্তমান ৰমলাহঁতৰ ঘৰত, মানে এখন শ্বৰ্ট ফিল্ম বনাবলৈ গৈ আছোঁ। সিহঁতৰ ঘৰত বনাম আজি। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, বিহাইণ্ড দ্য চিন দেখাই থাকিম আপোনালোকক। আৰু এইবিলাক হৈছে আমাৰ পালি পুখুৰী, বন্দা, হৰেণ, ৰমেন গুণ্ডা, আৰু এইবিলাক হৈছে কেমেৰামেন। আৰু ফাইনেলি আহি পালোঁ ৰমলাহঁতৰ ঘৰ। এইটো হৈছে নঙলা। তো ভিতৰৰ ফালে সোমাই যাওঁ। অ' টুপু, কি কৰিছা? এতিয়া প্ৰথম শ্বট ল'বৰ কাৰণে যাই আছোঁ নঙলালৈকে। ইয়া কেমেৰামেন ইফালে। আজি বতৰটো বেয়া, কোৱালিটি কেনেবা আহে ক'ব নোৱাৰোঁ, মানে লাইট নাই, লাইটিং ডাৱৰীয়া হৈ আছে একদম আকাশখন। আৰু আমাৰ মেইন কেৰেক্টাৰ হৈছে এইটো ৰমেন। Desde que te vi, yo me enloquecí, buscaba una así y por fin te conseguí. Y ahora en mi corazón tú estás y ya no quiero a nadie más. Contigo me quiero pasarla, mamacita, vámonos de খোৱাত ব্যস্ত। বন্দা কি বিস্কুট বন্দা? এই মেৰিগল নহয়, মিৰি প্লাছ। হিৰোইনে চাইট মাৰছি ফেলে বাইদেউ আৰু আমাৰ ৰাস্তাৰ এটা শ্বট আছে, তাৰ বাবে যাই আছোঁ ৰাস্তাত। আমাৰ ককা হৰেণ ককা, এইবিলাক হৈছে আমাৰ পালি পুখুৰী। এইটো আমাৰ হেৰি কেমেৰামেনৰ এছিষ্টেণ্ট। ক ঘৰটো কোনফালে আছিল, পাহাৰলৈ নহয়, কাবাং মানুহ এটা লগ পালে ভাল আছিল।
মাছ মাছ হ'ব দে চাইডৰ পৰা ঘৰ লাগি যাবা ঘৰ লাগি যাবা এইটো ছুটি হৈছে কবৰা আহিল চা ৰখা গলে হলা খেলৰ পৰা নহলে কিরে বলছ ওই আলা বন্দাই করে কি সাথে দেখব এতিয়া প্ৰায় আমাৰ আধা শ্বুটিং কমপ্লিট হ'ল তাৰপিছত আৰু আছে আধা বতৰটোৱে বেয়া কৰি আছে বৰ্তমান বৰষুণ আহিব কিজানি তাৰপিছত আমাৰ ইয়াক ৰমেনক দিছোঁ জংঘল চাফা কৰিব মানে এইফালে নমস্কাৰ আৰু এইফালে কেমেৰামেনে কেমেৰা ফিটিং কৰি আছে তামোল খাই আছোঁ কেনে ৰমেন মজা একদম জুই ফাটাফাটি আবিও কাটি দিবে অলপ ভালকৈ চাফা কৰিবি দেই লাগে না এনেই হাজিৰা দিয়া বুলি ভাবছা নেকি হা কালি আনবে দা আৰু আজি আমাৰ ভিডিঅ'টো বৰ্তমান কমপ্লিট নহ'ল মানে কেমেৰাৰ বেটাৰী চাৰ্জ শেষ হৈ গ'ল আৰু ইফালে লাইন নাই হা আৰু বৰষুণো আহিছে ইফালে কিনকিনীয়াকৈ আৰু নেক্সট কালি কৰিব লাগিব চাই লওঁ কি হয় কালি বতৰ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ চাব পাৰে তো আজিলৈ এৰিছোঁ বাই বাই